অন্য এটা ভিডিঅ' লৈ মই আপোনালোকক দেখাম আজি এই আমাৰ ওচৰতে মাৰি আছে মৰণা আমাৰ ভুৱন দাই মাৰি আছে এয়া দেখিছেনে তাৰে এটা অংশ দেখাম চাওক এইজন আমাৰ ভুৱন দা তেওঁ ভিডিঅ'ত ওলাবলৈ লাজ কৰিছে এই বনাই এইটো কি ধান ভৰা এইটো কি ধান এইটো কি ধান ভৰা এইটো ৰঞ্জিত ধান এজন আমাৰ পাপা এইটো ভতিজা চাই থাকক মৰণা মৰা কিছু দৃশ্য ৰঞ্জিত ধান ভন্দা কিমান আছে ৰঞ্জিত ধান মাৰিবলৈ হয় নেকি এইকেইটা ৰঞ্জিত ধানেই নহয় জানো এয়া বৰ্তাই মৰণা মাৰি আছে আৰু কিমান মৰণা মাৰিবলৈ আছে হা আৰু 15টামান মৰণা মাৰিলেহে হ'বগে মানে 15-20টামান মৰণা মাৰিলেহে হ'ব বুলি কৈছে বৰ্তাই চাপৰিত গাঁও আছে মিনিমাম 20টামান মৰণা মৰাৰ পাছতহে বৰ্তাহঁতৰ মৰণা শেষ হ'ব এইবোৰ কাষত বস্তা পাৰি দিছে যাতে ধানটো কাষলৈ উঠি নাযায়